বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DS ইনফৰমেশ্যনলৈ। আপোনালোকলৈ বুলি প্ৰথম প্ৰশ্নটো হৈছে, ইতিহাসে ঢুকি নোপোৱা অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইতিহাসে ঢুকি নোপোৱা অসমৰ প্ৰথম ৰজাজনৰ নাম আছিল মহীৰংগ দানৱ। আপোনালোকলৈ বুলি এতিয়া দ্বিতীয় প্ৰশ্ন হৈছে, কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজা অসমৰ ৰজাজনৰ নাম কি আছিল? কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰা অসমৰ ৰজাজনৰ নাম আছিল ভগদত্ত। এতিয়া হৈছে ৩ নম্বৰ প্ৰশ্নটো। ২০০৫ চনৰ ৩০ এপ্ৰিলৰ অৰ্থাৎ আজিৰ দিনটোত ইউটিউবত কি হৈছিল? ২০০৫ চনৰ ৩০ এপ্ৰিলৰ আজিৰ দিনটোত ইউটিউবত প্ৰথম ভিডিঅ' আপলোড হৈছিল। এতিয়া হৈছে সকলে যিহেতু আজি ইউটিউবৰ এটা প্ৰশ্ন ৰাখিম, ইউটিউবৰ স্বত্বাধিকাৰীজনৰ নাম কি? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগিছে তেনেহ'লে আনলৈ শ্বেয়াৰ কৰিব বাবে যাতে আনেও জানিব পাৰে। আৰু যদি নতুন ভিউৱাৰ্ছ কোনোবাই চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে, ধন্যবাদ।